হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? এতিয়া এতিয়া ৰাতিপুৱা কেইটা বাজিছে? ৰাতিপুৱা 8:30 বাজিছে। এতিয়া ৰাতিপুৱা মানে সোনকালে উঠি কিনে মানে কাম চাম কৰিলোঁ, খোৱা বোৱা ৰন্ধা বঢ়া পূৰা ৰেডি হৈ গ'ল। এতিয়া মানে খাব লাগে। এতিয়া গা পা ধুই আপোনালোকৰ লগত মানে আৰম্ভ কৰিছোঁ মোৰ চেনেলটো। আজি ৰাতিপুৱাৰ পৰা মানে আৰম্ভ কৰা নাই, আজি 8:30 পৰা আৰম্ভ কৰিব লাগে যিহেতু আপোনালোকক দেখাই দিম। আৰু আজি বেলেগৰ ঘৰত আৰু বাৰ্থডে আছে, বাৰ্থডে মানে যাম, আপোনালোকক দেখাই থাকিম। অলপ পিছত যাম। প্ৰথমতে ভাত খাই লওঁ, তাৰপিছত লাহেকৈ ওলাম। আৰু এতিয়া ভাত নোখোৱাৰ আগত মানে এই লবাৰ আঠাটো প্ৰথমে উঠাই লৈ মানে চিটটো বনাম, তাৰপিছত লাহেকৈ ওলাই যাম। আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকক। লৈ গ'লোঁ বাল্টি চাহ উঠাবৰ কাৰণে, চাই থাকক আপোনালোকে। গৈ আছোঁ বাৰীৰ তলে তামোল গছৰ তলে কল গছৰ তলে গৈ আছোঁ এতিয়া। আমাৰ ঘৰৰ বাৰীটো হয়, ঘৰৰ ওচৰতে, বেছি দূৰ নহয়, আমাৰ নিজৰ হয়, নিজৰ ঘৰৰ বাৰীটো। আপোনালোকে লগৰ আঠা চিনি পায়নে? চিনি পায় নে নাপায়? দেখাই আছোঁ আপোনালোকক লগৰ আঠা কেনেকুৱা আছে, গছৰ পৰা কেনেকুৱা লগৰ আঠা ওলাই, আপোনালোকে চাই থাকক। আপোনালোকক দেখাইছোঁ, সেইটো হয় লগৰ আঠা। এইটো গছৰ পৰা লগৰ আঠা ওলাই, এইটো দেখিছেনে আপোনালোকে? গছৰ পৰা কেনেকুৱা লগৰ আঠা ওলাই, চাই থাকক আপোনালোকে। এইটো এনেকুৱাকৈ বাল্টিঙত ঢালি ল'লোঁ। দেখাই আছোঁ আপোনালোকে চাই থাকক। বেক কেমেৰা দি দেখাই দিছোঁ, আপোনালোকে চাই থাকক। এইটো গছৰ পৰা ওলোৱা আঠা, কেনেকুৱা গাখীৰৰ দৰে ওলাব লাগে, চাই লওক। একদম গাখীৰৰ দৰে দেখা পায়, চাওক। এইটো গছৰ পৰাই ওলায় লগৰ আঠা, এইটো গছৰ পৰা লগৰ আঠা ওলায়, চাওক। বেছি নাই বাৰু, 10টা, চব মিলি 10টা হয় আৰু এখন চিট ওলায় আৰু আপোনালোকক দেখাই দিম চিটটো কেনেকুৱা হয়, চাই থাকক। অকণমান ওলায়, বেছিকৈ নলয় আৰু অলপ ওলায় আৰু এখন হয় আৰু তথাপিও চিটটো। কোনে চিনি পায় লগৰ আঠা? লগৰ আঠা কোনে চিনি পায়? ইয়াতে অলপ মাত্ৰ, চাওক, বেছি নলয়, অলপ ওলায়। মহ কামুৰিছে, বহুত মহ আছে ইয়াতে লগৰ বাৰীত, মানে বহুত মহ হয় আৰু পিছে পিয়ং কে কান্দি মানে পিঠে খাব আহে মানুহৰ তেজ। ৰাতিপুৱা মানে মোৰ হাজবেণ্ডে কাটি থৈ যায় লগৰটো, তাৰপিছত লগৰটো ওলোৱা শেষ হোৱাৰ পিছত মই মানে উঠাব লাগে আৰু ফাইনেলি হৈ গ'ল মোৰ আঠা উঠোৱা। ৰাতিপুৱা মানে মোৰ হাজবেণ্ডে কাটি থৈ যায়, তাৰপিছত মই মানে উঠাব লাগে। দেখাই আছোঁ আপোনালোকে চাই থাকক। মই লগৰ আঠাটো কেনেকুৱা বনাম চাই থাকক। আজি মানে বনাই থ'ব লাগিব, তাৰপিছত অহাকালি নেক্সট মানে আঠাটো মানে চিপি কিনে মানে ভাপা মানে বহল বনোৱা মেচিন আছে, মেচিনত মানে বনাব লাগে আৰু চিটটো মানে চিট কয়, চিট লগৰটো যেতিয়া চিপিব যাব তেতিয়া চিট বুলি কোৱা হয়। এতিয়া মই আঠাটো বনাম, আপোনালোকক দেখাই দিম আঠাটো কেনেকুৱা, চাই থাকক আপোনালোকে। ৰেডি কৰিলোঁ আঠাটো ওলাবৰ কাৰণে। প্ৰথমে দিব লাগিব পানী, এইটো মোক লগত 4 মগ পানী দিব লাগিব। পানী দিলে মানে আঠাটো মানে মিক্স হয়, চাই থাকক আপোনালোকে দেখাই আছোঁ। এইটো কি গাহৰি চিনি পায়নে? গাহৰি মোৰ নিজৰ ঘৰৰে হয়, মই নিজে পালা গাহৰি হয়। এইটো চাই লওক, এনেকুৱা খাই আছে। এইটো কোন গাহৰি মাংস খাই ভাল পায় ক'বাচোন। এইবাৰ পানী মোক দি ল'লোঁ, এইবাৰ আঠাটো দি দিম। আঠাটো ইয়াতে মানে ঢালি দি দিম। এনেকুৱা ৱাও, বঢ়িয়া, মজা। গাখীৰৰ দৰে দেখি চাওকচোন, খাবই মন যায়। গাখীৰৰ দৰে দেখাৰ কাৰণে খাব মন যায়। সেইটো অকণমান পানী দি দিলোঁ, আঠাটো মিক্স হোৱা নিচিনা, আৰু দিলোঁ আৰু অকণমান দি দিম। আঠাটো এনেই লছাব নিদিওঁ, পানী দি দিলোঁ, অকণমান পানী দি দিম আৰু বেছি আঠা হ'লে মেচিনত মানে চিপিব দিগদাৰ হয়, সেইটো কাৰণে পানী অকণমান বেছি দিব লাগে। এইবাৰ দি দিম লবাৰৰ ঔষধ, এইটো দিলে মানে লবাৰটো মানে গোটা বান্ধে। এইটো দি দিলে লবাৰটো গোটা বান্ধে, ইয়াৰ লগত দিছোঁ। লাৰা বস্তুটো কিনি নাযায়। এইবাৰ মই গলাম এনেকুৱা গলালে মানে ইচিপটো মানে তাতো মানে আঠা বনায় আৰু লবাৰৰ দৰে বনায়, সেইটো কাৰণে ইচিপটো দিব লাগে। এনেকুৱা ধুনীয়াকৈ মাৰিব লাগে, তেতিয়া মানে চব মানে মিক্স হৈ যায়।
kalian menunggu normal nah itu kan buat kau kalian boleh hati itu juga nama kalian lagi ini kuah nama level kecil terus tal mati itu kan mata sih kalau ada pun sisi kalau lagi penting sama nulis lagi orang nulis itu kita bukan mengenal tapi ya kau belum nih boleh aku tuh kau belum nah coba kau belum nih coba coba Meza ini kuah lagi ini kuah ini kuah ini kuah ini kuah ini kuah lagi ini kuah wah kali biasa wah kali tiba kini kuah hai wah kali dah benar kita pernah lagi nunggu panen lagi sini ini kalau bisa di sini wah kali tadi kuah ada biasa ini kuah iba tak itu ini kuah tak itu ini kuah betul ini mau jadi gak harus lagi orang ada dengan tak itu itu ini kuah yang berapa मुझे ज़्यादा तो बोल लो पता तो हागले इनको हवा मैंने मशीन में रेसिपी आना है इनको हवा पता तो मेरी आता उठाया एक लोग इतने बात कुछ सब कुछ करूँ और मैंने ज़्यादा लोग ऐसा करने का अपने लिए अपना लोग किसी दिन मर भी साइड करता है तो लाइक करिए कमेंट करिए शेयर करिए और मैंने केनेरा वीडियो में केनेरा मैंने वीडियो बनाई निकल लगी केनेरा যদি মোর ভিডিও মই কথা কোৱাবিলাক যদি কোনো এটা মানে ক'ব যদি মানে কোৱাটো যদি মানে অকণমান উল্টা পাল্টা বিচাৰি পালে আপোনালোকে তেতিয়া আপোনালোকে চাই থাকক মই আপোনালোকক মই যেতিয়া ভালকৈ থাকোঁ তেতিয়া মানে ওলাই কিনে আপোনালোকৰ কথা পাতি আছোঁ আপোনালোকক দেখাই আছোঁ ইয়াত আপোনালোকক দেখাই আছোঁ ৰাতিপুৱাৰ আহাৰত আমি কি কি খাওঁ চাই থাকক আপোনালোকে দেখাই আছোঁ itu হৈছে আলু ভর্তা আলু পিটিকা এটা আলু পিটিকা আর itu হৈছে মানে তিহ আর দালি খান আমি বড় মানুষ হয় না itu kan খাৰ আঞ্জা খাই মানে মজা খাই খাৰ আঞ্জা খাই মানে বিৰাট ভাল লাগে ৰাতিপুৱাৰ আহাৰ এইখিনিয়ে আৰু ৰাতিপুৱানো কি এইবিলাক লগতে খাই পেটটো ভৰাব লাগিল আৰু তো আপোনালোকে চাই থাকক হৈ গ'ল মোৰ এতিয়া ভাত খাইতো উঠিলোঁ এতিয়া মানে বাচনটো মাজি থ'ব লাগিব চাফা থ'ব লাগিব তাৰপিছতে ওলাব মানে আৰম্ভ কৰিম আৰু কলাৰ ঠিক আছে ওলাই লোৱা আগতে তাৰপিছত আপোনালোকক মই কলাৰ মানে যেতিয়া ৰেডি হৈ ল'ম তেতিয়া মানে আপোনালোকক দেখাই আছোঁ তো এতিয়া আপোনালোকে চাই থাকক তো ফাইনেলি ৰেডি হ'লোঁ মই বাৰ্থডে যাবৰ কাৰণে এতিয়া কেইটা বাজি 1:10 মানে অকণমান সোনকালে সোনকালে ৰাতিপুৱাই কাম কৰা নিচিনা মানে অকণমান হেল্প কৰি দিয়া নিচিনা চাব দিছিলে আৰু মই মানে ঘৰৰ কামটো মানে কৰাই শেষেই নহয় সেইটো কাৰণে অকণমান মানে লেট হ'ল তো এতিয়া যাবৰ কাৰণে ৰেডি হ'লোঁ পুৰা আপোনাক কিন্তু দিছোঁ আৰু তাতে কাপোৰটো কি কৰি কি নকৰোঁ আপোনালোকক দেখাই থাকিম আৰু তেওঁলোকে মানে কেনেকুৱা মানে ডাঙৰকৈ বনাব নাজানো কেনেকৈ বনাব নাজানো নাজানো আপোনাক মাতিছে নিমন্ত্ৰণ চাব কাৰণে তো মই যাব ৰেডি হ'লোঁ এতিয়া মই যাম আৰু আপোনালোকক দেখাই দিম তো ব্লগ eh kamu ini oh boleh sini oh boleh aduh Mutu nih happy birthday mutu. Alah kalau macam tadi. Ah, kalau sih kan. Tinggal dong kelak. Ikut balik kan. nggak itu Sini main. Kalau makan menoi baru makan. Sampai menoi baru deh. Lu bina ben siang yang punya. bisa udah mobil saya tinggal selesai
Tanda.